নমস্কাৰ বন্ধুসকল মই অমৃত গগৈ আপোনালোক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছো বন্ধুসকল পুনৰ অসমত অল ইণ্ডিয়া নাৰ্ছিং এডমিশনৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গল সো ফ্ৰেন্ডস আপোনালোকে যদি GNM নাৰ্ছিং কোৰ্স এডমিশন কৰিম বুলি ভাবিছে তেনেহলে আজিৰ ভিডিওটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হয় সো ভিডিওটো অকনো স্কিপ নকৰাকৈ হেখলৈকে চাই থাকিব আজিৰ ভিডিওটিত এই নাৰ্ছিংৰ বাবে কেনেদৰে এডমিশনত অনলাইন কৰিব মই সম্পূৰ্ণ ভালদৰে বুজাই কম All India Nursing Admission 2022 GNM Nursing Admission Online Apply. All India Nursing Admission Details. Name of course General Nursing and Midwifery GNM course. Name of Institute School of Nursing All India Hospital Duliajan. মানে আপোনালোকৰ যেটো এই 3 বছৰীয়া কোৰ্স হ'ব সেই কোৰ্সটো দুলিয়াজান হস্পিটেলত হ'ব All India দুলিয়াজান হস্পিটেলত হ'ব Name of organization Oil India Limited. Duration of course 3 years. মানে আপোনালোকৰ যেটো কোৰ্স হ'ব সেই কোৰ্সটো 3 বছৰীয়া হ'ব Academic session 2022-2023 2022-23 Number of seats 30 আপোনালোকৰ ইয়াতে 30টা পোষ্ট থাকিব আৰু ক্যাটেগৰি ওয়াইজত ইয়াতে পোষ্টসমূহ দি দিছে আনৰিজাৰ্ভৰ বাবে আছে 14টা OBC MOBC ৰ বাবে আছে 5টা SC বাবে আছে 2টা ST বাবে আছে 5টা PWD বাবে আছে 1টা আৰু EWS ৰ বাবে আছে 3টা পোষ্ট আপোনালোকে যদি ইয়াতকৈ আৰু অধিক তথ্য জানিব বিচাৰে তেনেহলে ইয়াতে এটা হেল্পলাইন নাম্বাৰ দি দিছে আপোনালোকে ইয়াতে কল কৰি আপোনালোকে সম্পূৰ্ণ হবিহেক জানিব পাৰিব Eligibility criteria of All India Nursing Admission এডমিশনৰ বাবে আপোনালোকৰ কি এলিজিবল হ'ব লাগিব তলত ভালদৰে আলোচনা কৰা হৈছে Marital status only unmarried female candidates are eligible to apply মানে আপোনালোকে কেৱল unmarried female candidates হলেহে এপ্লাই কৰিব পাৰিব আপোনালোকে যদি মেৰিড হয় তেনেহলে ইয়াৰ বাবে এলিজিবল নহব Domicile female candidates of district Dibrugarh Tinsukia Shivsagar and Charaideo of Assam আপোনালোকে অসমৰ যদি হয় তেনেহলে আপোনালোকৰ ডিস্ট্ৰিক্ট কেটা হ'ব লাগিব ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ আৰু চৰাইদেউ এই চাৰিখন ডিস্ট্ৰিক্টৰ ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু লগতে অৰুণাচল প্ৰদেশৰ চাংলাং ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট সকলেও আবেদন কৰিব পাৰিব আপোনালোকৰ ইয়াতে যেটো এজ লিমিট হ'ব 17 ৰ পৰা 25 ৰ ভিতৰত 17 ৰ পৰা 25 ৰ ভিতৰত যদি আপোনালোকৰ এজটো হয় তেনেহলে আবেদন কৰিব পাৰিব তাৰো উপৰি আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশন দিয়া আছে আপোনালোকে যদি ST বা SC হয় তেনেহলে 5 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশন থাকিব আৰু আপোনালোকে যদি OBC বা MOBC হয় তেনেহলে 3 বছৰ থাকিব আৰু PWD ৰ বাবে থাকিব 10 বছৰ ইয়াৰ বাবে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন হ'ব লাগিব 10+2 মানে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব যিকোনো এটা বিভাগত আৰ্ট সায়েন্স কমাৰ্চ যিকোনো এটা বিভাগত আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব আৰু যি সকল জেনাৰেল কাষ্টৰ হয় সেই সকলে 45% মাৰ্কস ইংলিশ সাবজেক্টত পাব লাগিব আৰু বাকি যি সকল SC ST OBC MOBC PWD হয় সেই সকলে 35% পাব লাগিব মানে ইংলিশ সাবজেক্টত 35% মিনিমাম থাকিব লাগিব ফিজিক্যাল ফিটনেস ক্যান্ডিডেট মাস্ট বি ফিজিক্যাল ফিট আপোনালোকে ফিট হ'ব লাগিব ফিজিক্যালি আপোনালোকে সম্পূৰ্ণ ফিট হ'ব লাগিব Important dates of All India Nursing Admission 2022 আপোনালোকৰ যেটো ইম্পৰ্টেন্ট ডেটস হয় সেই ডেটস সমূহ ইয়াতে ভালদৰে দি দিয়া হৈছে স্টাৰ্টিং ডেট মানে আপোনালোকৰ যেটো অনলাইন প্ৰক্ৰিয়া আৰম্ভণিৰ তাৰিখটো হৈছে 29 আগষ্ট 2022 12 মিডনাইট ইয়াৰ যেটো লাষ্ট ডেট হ'ব এপ্লিকেশনৰ লাষ্ট ডেট হ'ব 12 সেপ্টেম্বৰ 2022 12 মিডনাইট Date of release of admit card আপোনালোকৰ admit card খন 20 সেপ্টেম্বৰ তাৰিখে ৰিলিজ হৈ যাব আৰু আপোনালোকে 24 সেপ্টেম্বৰ লৈকে admit card খন ডাউনলোড কৰিব পাৰিব Date of entrance exam আপোনালোকে এই কোৰ্সটো কৰিবৰ বাবে এটা এন্ট্ৰেন্স এক্সাম দিব লাগিব সেই এন্ট্ৰেন্স এক্সামটো আপোনালোকৰ 25 সেপ্টেম্বৰ তাৰিখে হ'ব Date of declaration of result আপোনালোকৰ ৰিজাল্ট আহিব 14 অক্টোবৰ 2022 Counseling and documents verification আপোনালোকৰ যেটো ডকুমেন্টস ভেৰিফিকেশন হ'ব মানে আপোনালোকে যদি এন্ট্ৰেন্সটো পাস কৰে তাৰ পিছত আপোনালোকৰ 21 অক্টোবৰ তাৰিখে ডকুমেন্টসমূহ ভেৰিফিকেশন হ'ব তাৰ পাছতে আপোনালোকে কোৰ্সটো কৰিব পাৰিব
সো বন্ধুসকল আশা কৰোঁ ভিডিওটো ভালদৰে বুজি পালে আৰু ভিডিওটো ভাল পালে যদি ভিডিওটো ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব সো বন্ধুসকল আজিৰ ভিডিওটো ইমানখিনি আছিল ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম